চাওক নগৰ যিটো কামপুৰত যিটো ঘটনা হৈ গ'ল 2 এদিন আগতে আমাৰ কাৰ্বি আংলঙত যিটো ঘটনা হৈ গ'ল সেইটো কথা আমাৰ কাৰ্বি আংলঙক টাৰ্গেট কৰা লোৱা হৈছে নেকি সেই কথা আমি সন্দেহ হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় আগত কংগ্ৰেছ চৰকাৰে আমাৰ দিনে ৰাতিয়ে গোটেই মানুহখিনি কৰি থয় বুলি কয়, কিন্তু আজি দিন দুপৰতে 11টা বজাত যোৱাকালি যিটো ঘটনা ঘটিত হ'ল আমাৰ মানুহবিলাক সংৰক্ষিত নহয়। আমি বিচাৰিছোঁ আমাৰ কাৰ্বি আংলঙক বাৰে বাৰে টাৰ্গেট হ'বলৈ কি হয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটাই কথা অনুভৱ কৰোঁ, যিখিনি দুষ্কৃতিকাৰী তেওঁলোকক সেইটোৱে তদন্ত কৰি তেওঁলোকক মানে পস্কো আইনত তেওঁলোক শাস্তি প্ৰদান কৰিব লাগে আৰু যিজন ভুক্তভোগী তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন কিবা এটা দিব লাগিব আৰু তেখেতৰ যিটো শিক্ষা নিদিছে তেওঁলোকক ভাল স্বাস্থ্য ভাল কাৰণে তেওঁলোক ভাল চিকিৎসা প্ৰদান কৰিব লাগিব। আৰু আমি এটাই বিচাৰোঁ যে আমাৰ কাৰ্বি আংলঙক এতিয়া টাৰ্গেট কৰি লোৱা হৈছে। সেই ঘটনাটো আমি বিচাৰোঁ যে কাৰ্বি আংলঙত থকা আমাৰ কাৰ্বি মানুহখিনি কবিক যদি ক'বলৈ ক্ষমতা পায়, গতিকে আৰু আজি নগাঁও সেই ঘটনাটো তেওঁলোক কৰিবলৈ গৈ আছে নেকি। গতিকে সেইটো ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ চৰকাৰৰ দিনত গতিকে তদন্ত কৰি গোটেইখিনি পদক্ষেপ লৈ আমাৰ কাৰ্বি মানুহখিনিক সুৰক্ষিত কৰিব লাগে আৰু তেওঁলোকে যিখিনি দুখী আছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। আপোনালোকে জানে ডিচেম্বৰ মাহত 22 তাৰিখে যিটো কাৰ্বি আংলং জিলাৰ খেৰণি যিটো ঘটনা সংঘটিত হ'ল তাৰ কোনো শান্ত নহওঁতে শান্তি আজিলৈকে নাই অহা, আজি পৰ্যন্ত শান্তি নাই অহা। আৰু ইয়াৰ সমান্তৰালকৈ যিটো ঘটনা যোৱাকালি নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যিটো ঘটনা সংঘটিত হ'ল, নাবালিকাৰ ওপৰত পেট্ৰল ঢালি জুই জ্বলোৱা ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইকাৰণে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তাৰ কামপুৰ আৰক্ষী থানাৰ যিখিনি তদন্তৰ যিখিনি দায়িত্ব বহন কৰিব লাগিছে আজি পৰ্যন্ত কৰা দেখা নাই। আৰু এই যিটো যিজনী নাবালিকাক মানে জুই জ্বলোৱা হৈছিল, নাবালিকাক আজি যোৱাকালি GMCত ভৰ্তি কৰা হৈছে। আজি পৰ্যন্ত অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ তাত ট্ৰিটমেণ্টৰ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে আৰক্ষী বিভাগৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি পৰ্যন্ত অসম চৰকাৰৰ পৰা কোনো তাত GMCত গৈ খবৰ এটাও লোৱা পৰ্যন্ত দেখা নাই। ইয়াৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে নগাঁও আৰক্ষী বিভাগ লেহেমীয়া নগাঁও আৰক্ষী বিভাগ যিখিনি দায়িত্ব বহন কৰিব লাগে সেইখিনি দায়িত্ব বহন কৰা নাই। ইয়াৰ কাৰণে আমি আজি এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে সোণাপুৰ SCP ছাৰৰ জৰিয়তে DGP মহোদয়লৈকে আৰু কমিশ্যনাৰ মহোদয়লৈকে আৰু নগাঁও SP মহোদয় দেৱলৈকে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে স্মাৰক পত্ৰ প্ৰদান কৰিব ওলাইছোঁ, প্ৰেৰণ কৰিব ওলাইছোঁ। আৰু ইয়াৰ কাৰণে আৰু যদি অনাগত দিনত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাৰ কাৰণে অসম আৰক্ষী বিভাগ প্ৰশাসন বিভাগ জগৰীয়া হ'ব।